2 লাখ ko bia 5 লাখ ko bia na punga luladung ba punga mobile lo kala du ngolu bia nolum soko 2 লাখ ko paen soko 5 লাখ ko paen aro ngolu sarkar ere binam poisa dem ngolu bilat pai kune bilat pangkumain ere apu doi dem o it video sonolum kubia 5 লাখ টকা দুটা কিস্তিত দিয়া হ'ব প্ৰথমতে 2.5 লাখ টকা দিয়া হ'ব আৰু এবছৰৰ ভিতৰত তেওঁলোকৰ এই টকাটো খৰচ কি ধৰণে কৰিছে এটা থাৰ্ড পাৰ্টি এছেছমেণ্টৰ পিছত তেওঁলোকক বাকি 2.5 লাখ টকা দিয়া হ'ব Hello Missigraga mo hozoi hapungam heze xyz YouTube channel sope kumrik sudu ইতিমধ্যে অসম চৰকাৰে অসমৰ নিবনুৱা সমস্যা sem আমাদান নাম লেগাপ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান নাম আঁচনি ক লালেন্দু আৰু এৰে আঁচনিৰ অধীনত চক চাকৰিয়ে কামাজি বা চেক্ক চাকৰিয়ে কামাজি ভুলুম এৰে আঁচনিৰ অধীনত আমানাম বিয়ে আৰু এৰে আমানদেম পানাম লেগাঙে মুলুকে কিছুমান যোগ্যতা দু পায় আৰু কিছুমান প্ৰমাণ পত্ৰ পায় সুপাক এৰে 2 লাখ ko bia 5 লাখ ko bia na punga luladung ba punga mobile lo kala du ngolu bia nolum soko 2 লাখ ko paen soko 5 লাখ ko paen aro ngolu sarkar ere binam poisa dem ngolu bilat pai kune bilat pangkumain ere apu doi dem o it video sonolum kubia sonol video dem iskibom ape last up katila dula ইয়াত সমবেত হৈছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান CM-AAA যেটো আমি এই আঁচনিটো আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছো যিহেতু বহুখিনি নিবনুৱা যুৱক যুৱতী এই আঁচনিটোৰ কাৰণে অপেক্ষা কৰি আছে সেইকাৰণে মই ভাষণ দিয়াৰ পৰিৱৰ্তে আঁচনিটো অকণমান বুজাই দিব খুজিছো যাতে সকলোৱে ইয়াত সহযোগিতা আৰু আবেদন কৰিব পাৰে এই আঁচনিটো আমি দুটা দিশত বিভক্ত কৰিছো এটা হ'ল যে অসমত বহুতো যুৱক যুৱতী আছে যিসকলে অভিযান্ত্ৰিক প্ৰতিষ্ঠান বা অভিযান্ত্ৰিক কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছে যাক আমি বেচেলৰ ইন ইঞ্জিনিয়াৰিং বুলি কম তাৰ পিছত আমাৰ এগ্ৰিকালচাৰ কলেজৰ পৰা তেওঁলোক এগ্ৰিকালচাৰ গ্ৰেজুৱেশ্যন লৈছে ভেটেনাৰী কলেজৰ পৰা তেওঁলোকে ভেটেনাৰী গ্ৰেজুৱেটছ হৈছে বা তেওঁলোকে ফিচাৰী কলেজৰ পৰা ফিচাৰী গ্ৰেজুৱেশ্যন লৈছে এই ধৰণে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে বহুতে ডেণ্টেল কলেজৰ পৰা পাছ কৰি ডক্টৰ হৈছে নিজে কিবা এটা কৰিব খোজে বহুত MBBS ডক্টৰ আছে তেওঁলোকে নিজাকৈ কিবা কৰিব খোজে এই ধৰণৰ যিখিনি প্ৰফেচনেল ডিগ্ৰী একুৱায়াৰ কৰিছে তেখেতসকলক আমি এটা কেটেগৰী কৰিছো আৰু সেইটো কেটেগৰীত আমি 5 লাখ টকা এজন ল'ৰাক বা এজন যুৱতীক বা যুৱকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এই 5 লাখ টকা দুটা কিস্তিত দিয়া হ'ব প্ৰথমতে 2.5 লাখ টকা দিয়া হ'ব আৰু এবছৰৰ ভিতৰত তেওঁলোকৰ এই টকাটো খৰচ কি ধৰণে কৰিছে এটা থাৰ্ড পাৰ্টি এছেছমেণ্টৰ পিছত তেওঁলোকক বাকি 2.5 লাখ টকা দিয়া হ'ব এই 5 লাখ টকা 2.5 লাখ টকা চৰকাৰী সাবসিডি হ'ব বাকি 2.5 লাখ টকা তেখেতসকলে চৰকাৰক ঘূৰাই দিব লাগিব ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো হ'ল যে 5 বছৰ তেওঁলোকে টকাটো আমাক ঘূৰাই দিব নালাগে 5 বছৰ লকিং পিৰিয়ড হ'ব আৰু 5 বছৰত আমি তেওঁলোকৰ পৰা টকাটো উভতাই নলওঁ 5 বছৰ পিছত তেখেতসকলে এটা মান্থলি ইনষ্টলমেন্টত আমাক টকাখিনি ঘূৰাই দিব
আৰু আমি এটা এনেই ইনফৰ্মেলি এটা আমি হিচাপ কৰি চাইছিলোঁ যে মান্থলি ইনষ্টলমেণ্ট উইল বি 5,000 rupees, কাৰণ আমি ইয়াত সুদ নলওঁ। অৰ্থাৎ সুদবিহীনভাৱে 2.5 লাখ টকা চৰকাৰৰ ছাবচিডি হ'ল আৰু 2.5 লাখ টকা চৰকাৰক ঘূৰাই দিব। তাকো বৰ্তমান নহয়, লোন লোৱাৰ দিনৰ পৰা 5 বছৰ পিছত, আৰু 5 বছৰ পিছত যেতিয়া ঘূৰাই দিব, মাহত 5,000 টকাকৈ ঘূৰাই দিব, আৰু তাত তেওঁলোকে 2.5 লাখ টকা ঘূৰাই দিলে হ'ল। চৰকাৰে কোনো তেখেতসকলৰ পৰা সুদ নলয়। তাৰমানে আমাৰ কাৰণে একেবাৰে ইজি হৈ গ'ল যে 5 লাখ টকা আমি 2টা ইনষ্টলমেণ্টত পাম। প্ৰথম দিনাখনে লোনটো অনুমোদন হোৱা দিনাখনে আমি 2.5 লাখ টকা বেংকৰ একাউণ্টলৈকে পঠাই দিম। 2.5 লাখ টকা থাকিব। এবছৰ পিছত, 6 মাহ পিছত তেওঁলোক যেতিয়াই ৰেডি হৈ যায় যে মই ইকুইপমেণ্টখিনি কিনিলোঁ, মই বস্তুখিনি কিনিলোঁ, পৰ্টেলত তেওঁলোকে ছেকেণ্ড ইনষ্টলমেণ্টটো ডিমাণ্ড কৰিব। আৰু when they raise a demand that yes, now I am ready for the second installment, আমাৰ মানুহে গৈ, আমি নাযাওঁ, হয়তো নেটফি যাব পাৰে, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ যাব পাৰে, কোনোবা থাৰ্ড পাৰ্টি 2খন জিলাৰ ভিতৰত আমি এটাকৈ থাৰ্ড পাৰ্টি দিম। তেওঁলোকে গৈ প্ৰতিষ্ঠানটো চাব আৰু চাই পেলাই যদি তেওঁলোকে সন্তুষ্ট হয়, তেতিয়াহ'লে বাকী 2.5 লাখ টকা একাউণ্টত জমা দিব। আৰু 1 লাখ যি আমি সংখ্যা ৰাখিছোঁ, মাত্ৰ 5,000 ল'ৰাকহে আমি 5 লাখ টকা দিম। বাকী 95% অৰ্থাৎ টোটেল লোনৰ only 5% will be earmarked for category 1. বাকী 95% will go to the category 2. Category 2 again ইয়াতে আমাৰ 2টা কোৱালিফিকেশ্যন আমি ৰাখিছোঁ। যদি ST, SC, OBC হয়, তেওঁলোকে ক্লাছ 10লৈকে পঢ়িলে হ'ব। If they are ST, SC and OBC. কিন্তু যদি জেনেৰেল কেটেগৰী হয়, requirement will be metric pass. So these are the 2 requirements. Second কথা, ইয়াতো আমি যিসকল ল'ৰাই ITI পাছ কৰিছে, জুনিয়ৰ ইঞ্জিনিয়াৰিং পৰীক্ষা পাছ কৰিছে, লেবৰেটৰী টেকনিচিয়ান পাছ কৰিছে, অৰ্থাৎ বিভিন্ন সেলফ এমপ্লয়মেণ্ট কোৰ্সত যিবিলাক ল'ৰাই বিভিন্ন সময়ত পাছ কৰিছে, তেওঁলোকক আমি অগ্ৰাধিকাৰ দিম। অৰ্থাৎ কোনোবা এজন ল'ৰাই যদি ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং পাইছে, ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং পাইছে, কোনোবা এজন ল'ৰাই ITIৰ পৰা ইলেক্ট্ৰিচিটি পঢ়ি আহিছে, তেওঁলোকক আমি ডেফিনেটলি উইদিন দ্য স্কিম আমি প্ৰিফাৰেঞ্চ দিবৰ কাৰণে যত্ন কৰিম। আৰু বাকী যি যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰিব, আমি সকলোকে সুবিধা দিম। ইয়াতো আমি 2 লাখ টকাকৈ দিম। 2 লাখ টকাৰ 1 লাখ টকা চৰকাৰে অনুদান হিচাপে দিব। 1 লাখ টকা 5 বছৰ পিছত, প্ৰথম 5 বছৰ টকাটো ঘূৰাব নালাগে। 5 বছৰ পিছত তেওঁলোকে মাহত 2,000 টকা কৰি চৰকাৰক প্ৰতি মাহত তেখেতসকলে উভতাই দিব। 24,000 হ'ব, 4 বছৰত তেওঁলোকে ঘূৰাই দিব। ডেট মিনছ এট দ্য এণ্ড অফ দ্য 9th year তেওঁলোকৰ পৰা মিলাম আৰু 2,000 টকা ভেৰি চিম্পল ইনষ্টলমেণ্ট, আৰু তাত কোনো চক্ৰবৃদ্ধি সুদ, চিম্পল ইণ্টাৰেষ্ট একো নাথাকে। এণ্টায়াৰ ইণ্টাৰেষ্ট ইজ ফ্ৰী। এতিয়া ইয়াত 2-3টা আমি কথা কৈছোঁ। আমি এটা বস্তু জানো যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে, আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম। আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব till 2026। সেইকাৰণে 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি বিবেচনা কৰিব খোজা।
অৰক ngoluk অসম চক নিগম বা অসমৰ মুখ্যমন্ত্ৰী ডক আগমলু নাম দেম নলো আপুনি কাংকানক তত্ত্ব নলো আছিন ডক মই নাম ডাউট কুদে চাগে ক্লিয়াৰ কাপ চুপাক ngoluk মেইন বিষয়টো হৈছে অদে আঁচনি ডক লানাম পইচা দেম ngoluk বিলাক পাই কোনে বিলাক পাং কমাই কিন্তু নলুম চমুপে লুবিদু কাৰণ ngoluk তানিয়ং ইট খায় কাৰণ ngoluk মিচিং ইউটিউবাৰক ভিডিঅ' কৰিম ngoluk মিচিং তানিয়ং কাৰা আৰু ngoluk মিচিং তানিয়ে আয়া মলা সাবস্ক্রাইব বিরাকবং কিন্তু হইনু তানিয়ে সাবস্ক্রাইব বিমা আরেম পিলাং ngoluk tatkinor ope ngoluk misi tani log legang opang video sem motak aru ngoluk missing or kare ngoluk misi tani ere abed asoni ro hodin abedan korimilo okkom lagi azi doingong kudam idu video sonolum kubia supak ngolu ere asoni dem panam lega pe ngolu 10 dope poripai মানে 10 dope poripai মানে 9 dope 10 dope 5 লাখ গসা পায় অর্থাৎ 10 dem ngolu পরিদু আমনা প্রমাণ পত্র অঙ্ক দু পায় নাম্বার 1 অরক্কে নাম্বার 2 র ngolu টু অহমস স্থায়ী বাহিন্দা বিপারু এটো মাস বিবা কম্পালসরি অরপাং মন আসনি র কদিন দ লাভ করিয়া অরক্কে 2 নম্বর দ সরি 3 নম্বর দ ন নক্কে বয়ক দে 28 বছর ডক্কে 43 বছর কি পায় কারণ ngolu মিসি টানিয়ে 28 বছর ডক্কে 43 বছর হিদরপে কাপি লাইন এপ্লাই লাই কিন্তু অন্যান্য মিপাক কইরে কিছুমান মিপাকে 28 বছর ডক্কে 40 বছর কইরে এপ্লাই লাই যেটুক জেনারেল আমদনে ngolu অরক্কে ওবিসি এসসি কইরে 28 বছর ডক্কে 43 বছর ডক্কে বুলসিন আবেদন করি লয় অরক্কে নলুককে ব্যাংক অ্যাকাউন্টে উপায় এটা আসনির হরিন্দক ন আবেদন করিমুল বা এরে আসনির হরিন্দক পয়সা কইরাম লাভ পামরমুল নক্কে ব্যাংক অ্যাকাউন্ট কো উপায় এট ব্যাংক অ্যাকাউন্ট 2023 সনৰ 31 ডিসেম্বর আগস্ট কুলি পায় অর্থাৎ সুপাক ngolukka সেপ্টেম্বর চলি দাদু সো আপনে 31 ডিসেম্বর আগস্ট অ্যাকাউন্ট কুলি নাম পায় অর্থাৎ 23 সন আরাসক কুলি নাম অ্যাকাউন্ট পায় কিন্তু 24 সনক কুলি নাম অ্যাকাউন্টে ভ্যালিড কুমায় অরক্কে নক্কে যদি ব্যাংক অলক ন আগের দ লুনেম লাতুঙাই আৰু লোন দম ন বিলাত তকুমাং বা সুপাং ন পার্সোনেল অকয় লোন কলা তাক ngoluk মিসিঙে কাপিদাংনে পয়সাং বিদুঙম বুলি ngoluk কংগুপে লানাম সে কদুং ব্যাংক অলক বিলাত কুপনাম কামা আমুক মাংম নাম ko কিন্তু এরে মলত গলত কইরাম মাপাক কান্দুবং মাপাক পানাম এবং এরম বুলো so ngoluk misinga tania kapitone KCC amna loan dem bilat pangkumang amna late te ma pa lato kintu at tani ke sopa ada amandem paine pamai ngo somu padu bidung at tani ke ada asoni dok odin dok amanem pamai kapila pamai nem mulo bekke itimai de bank record kulungol dum bekke KCC lunam lala tak ba bekke ada ordinot ki ase loan dungam adem pila adem লোন কানে টানি কিদে এদে আসনি দ হদিন দ আমানেম পামায় অরক লেদি দ 2 লাখ দক 5 লাখ লপে বিএম না এদে আসনি দে আটাক কিন্তু 2 লাখ দম সহ পাইন 5 লাখ দম সহ পাই এদেম পিলা 2 লাখ দম পাপে নলুকা নর্মাল গ্রাজুয়েশন কানে কিদে অর্থাৎ চক নর্মালি এটা ডিপ্লোমা স্পেশাল ডিপ্লোমা কামানে কিদম 2 লাখ কবিয়া সাপোজ ন গ্রাজুয়েশন পাস দ এমএ করিত রেমপিনে কিরম কাপিয়েনে 2 লাখ অঙ্ক বিয়ে কিন্তু সক ডাক্তর পড়িতাক জি সাপোজ MBBS পড়ি গেলা বেক সরকারি চাকরি কামা পারু ইঞ্জিনিয়ারম পড়িতাক IITM করিতাক বেক রেমপিন ডিপ্লোমা দুং বা ইঞ্জিনিয়ারম ব্লুম করাম তাক বেক রেমপিন ডিপ্লোমা দুং কিন্তু সরকারি ভাবে বেক চাকরিয়ে কামা রেমপিনে টানি কিরম নিজৰ সংস্থাপন কৰিবৰ কাৰণে নিজে সংস্থাপন এটা গৰিবৰ কাৰণে বুলুম আমানদেম বজে কবিয়ে অর্থাৎ বুলুম 5 লাখ কবিয়ে আৰু 5 লাখ দেম বুলু লোন লাদাক দিন লক দরিলা 5 বছর ক ইদাক পিছত দ বুলু এরে আমানদেম 5000 পে বুলু গুড়াই বি পায় কম সুপাক অতিকো গুড়াই বি পায় কম এরেম ngolu দাউদ দা কিন্তু এরেম গুড়াই বি পায় কোন সাপোজ ন 5 লাখ কলাতা 5 লাখ দং ন 50% ko সরকার নম অম্মম পে বিয়ে পিরি পে বিয়ে অরকন 5 লাখ দক 50% को पिरी पे बिना माने नम 2,50,000 को नम पिरी पे बिया किंतु 2,50,000 को नम सरकार बिलाक पाई को और सको 2 लाख को बियाजी और 2 लाख को बिनाम तनही कइदम बा कैंडिडेट कइदे आफ्टर 5 इयर्स द बुलो 1 लाख को गुराई बि पाए को बुलो सरकार 1 लाख को गुराई बि पाए को बुलो
বুলুম কিন্তু চৰকাৰে 1 লাখ কম পেমেলিক বিয়ে পিৰি পেমেলিক বিয়ে কিন্তু বুলু 1 লাখ কপাক বিলাক পায় কো অৰককে সুপাং মলু মদাক এডে 5 বছৰ পিছত দজে মলু 2.5 লাখ বা 1 লাখ বিলাক পায় কো অৰ ওপৰৰ ইন্টারেস্ট লাগিয়ে অৰক ওপৰৰ ইন্টারেস্টে লাগি মাং বা সুদ লাগি মাং জিৰ' ইন্টারেস্টে কাৰণ বুলু অকো ইন্টারেস্ট এমচিন অৰ লগাই মাং জাস্ট ন 2 লাখ কলা আমুল 1 লাখ প্ৰতি মাহে ন বিলাক লাই আৰু যদি 5 লাখ কলা আমুল ন 2.5 লাখ 5 বছৰ পিছত ন বিলাক পায় পলপুতি ন 5 বছৰ পাবি পায় 5,000 পাবি পায় আৰু লাষ্ট দন অলম লুৰুং এটা পৰিয়াল লক্ষ্য কেইজনকো এড বিদ্যাদেম লাভ কৰিয়ে বাং অক্কে বৰাং আউম কৰো অলু বৰাং আউম এড বিদ্যাদেম পালায় কিন্তু এড বিদ্যাদেম বৰাং আউম দ আকংক পায় মানে এখন ঘৰত এজনংক লাভ ইয়ে এড বিদ্যাদেম পালায় নক্কে বৰাং আউম কৰো অলু আউম পাগে বিএ পাছ তাক বা MA পাছ তাক অলু কাউম পাগে চাকৰিয়ে কামাক এমনা নলু আউম পাক দে এড আবেদন দেম কৰিমুলো এড বিদ্যাদেম নলু পালামায় নলু পৰিয়াল দক বা নলু এৰাদক আকংক এড বিদ্যাদেম লাভ ইয়ে so silok video se idong aboy ane pilang apung nolum kumdan na ludu as a XYZ YouTube channel so jodi nolo anu pe kala dumulo ngok channel sam subscribe mo bilang samupine ngo anu aduna asoni related na ba technical video ngam mo bie nolo adem bulum kanam lagang bell icon dem pak open na lalang jati ngo adilu sampin video ngam biezi nol koropa notification gyar apa aro notification gyar loge loge nol video dem kala dop sare